মই ভুৱনী আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, ময়ো ভালে আছো। ৰাস পূৰ্ণিমাৰ বতৰ, মানে চবফালে ৰাসক লৈ উদুলি মুদুলি পৰিৱেশ হৈছে। নলবাৰীতো ইমান ডাঙৰ ৰাস হৈছে, কিন্তু চাব যাব নোৱাৰিলো। মনটো অলপ বেয়া লাগি আছে। ভাবিলো মনটোনো কিয় বেয়া কৰি থাকো। আমাৰ গুৱাহাটীৰ লখৰাটো ইমান ডাঙৰ ৰাস হৈছে ওচৰতে, ভাবিছো লখৰা ৰাসখনকে এবাৰ চাই আহো। বলকচোন, এয়া মই ওলাইছোৱে যাবলে, আপোনালোককো লগত লৈ যাওঁ আৰু লখৰা ৰাসখন অকমান চাই আহো। এয়া লখৰা ৰাস আহি পাই গ'লো। খোজকাঢ়িব নালাগে আৰু, মানুহে নিজে নিজে ঠেলি ঠেলি লৈ গৈ আছে ভিতৰলৈ। সুন্দৰকৈ নামঘৰ এটা সজাইছে আৰু ইয়াত ভকতসকলক বহি পেলাই কৃষ্ণৰ নাম গুণ গাই থকা পৰিৱেশ এটা দেখুওৱা হৈছে। এয়া ব্ৰহ্মকুমাৰীৰ ভাই বেহেনসকলৰ দ্বাৰা পৰিৱেশিত মানুহৰ ৰাসৰ এটা অংশ মই দেখুৱালোঁ আপোনালোকক। এয়া বিষ্ণুৰ দশাৱতাৰো দেখুওৱা হৈছে। মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামুণ, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কীৰ এই 10টা ৰূপ ইয়াত প্ৰদৰ্শন কৰিছে। ৰাজ্যৰ সমাগম ঘটিছে, ৰাষ্ট্ৰীয় ৰাজ্যৰ সমাগম ঘটিছে, সেয়েহে আমি সমূহ উপস্থিত ৰাজ্যতে কিছু সাৱধানে আমাৰ ৰাস মোৰ কলিতাজনী, মোৰ এজনী ভাগে, তাইৰ লগতে ৰাগ চাই আছো, গৈ আছো, ইমান ভিৰ, এইজনী ভণ্টি। সকল শ্ৰদ্ধাৰ ব্যক্তিক আমি হেৰুৱালোঁ, তেখেতসকললৈ শ্ৰদ্ধা জনাই ইয়াৰ ৰাসতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটাও কৰা হৈছে। লৈ আমন্ত্ৰণ জনাইছো তনয়া সাহা, অৰ্ণৱদিনী সাহা, এই মঞ্চলৈ আমন্ত্ৰণ জনাইছো।
কেনেকুৱা ভিৰ তাতে আৰু মই এই চোলাটো পিন্ধি গৈছো মানে অলপ কিজানি ঠাণ্ডাই পাওঁ সেইটো ভাবি পেলাই একদম মানুহৰ মাজত মানে সিজি গৈছো আৰু কেনেকুৱা ঘামি গৈছো ৰাস চাই মানে ভণ্টিৰ ঘৰলৈ গ'লো মোৰ ভণ্টিৰ ঘৰ লখৰাতে তাত ভাত খালো ভাত খাই আহি এতিয়া এয়া 12:30 বাজিছে গতিকে ভিডিঅ'টো মই সামৰো অকণমান ফ্ৰেছ হৈ লওঁ মানে গা ধুই লওঁ অকণমান গা ধুবই লাগিব যিমান গৰম লাগিছে গাটো ধুবই লাগিব গতিকে আপোনালোকক শুভৰাত্ৰি জনালো আজি ভিডিঅ'টো মই ইমানতে সামৰো এটা কথা ক'বলৈ পাহৰিছিলো ফটাফট কৈ দিওঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব